Hello guys, welcome back to my YouTube channel. আজি মই এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। এতিয়া মই ঘৰৰ আগফালে আহি লৈছো। এটা বহি লওঁ আৰু মানে সেইদিনা আমি গৈছিলোঁ ধেমাজি মালিনী থানত গৈছিলোঁ আৰু তাত চাই আহিছিলোঁ মালিনী থান চালোঁ তাৰপিছত জুলনা দলং আৰু জগন্নাথ মন্দিৰ চাইছিলোঁ। এইটো আপোনালোকক দেখুওৱা হোৱা নাই মানে আৰু এতিয়া দেখাওঁ বুলি ভাবিছোঁ মানে ইটো মালিনী থানৰ ভিডিঅ'টো দিয়া হ'লে মানে বহুত দীঘল হৈ গ'ল হ'লে সেইকাৰণে বেলেগকৈ এটা ভিডিঅ' বনাইছোঁ তাৰ কাৰণে আৰু মানে তাত জুলনা দলত তাত এটা পিকনিক প্লেচ তাত মানে বহুত মানুহে পিকনিক খাই আছিলে মানে তাত মানে থানত যোৱা কিছুমানেও আহি কেনে তাতে পিকনিক চিকনিক খাই মেলি ভাত চাত বনাই খাই মেলি আহে আৰু তাত আমি গৈছিলোঁ। তাৰপিছত যেতিয়া দলঙৰ ওচৰত পালোঁগৈ তেতিয়া মানে মই ভিডিঅ' কৰি আছিলোঁ তাত দাদা এজনে কৈছিলে মানে কেইবাজনো আছিলে মানে তাত আৰু তাৰে এজনে কৈছিলে মানে তুমি যিমান ভিডিঅ' বনালেও ইউটিউবাৰ হ'ব নোৱাৰা বুলি কৈছে। তাৰপাছত মানে কৈছে আৰু তাৰপাছত মই ক'লোঁ অকল ইউটিউবাৰে ভিডিঅ' বনায় নেকি আৰু কি বাকী মানুহবোৰে নবনায় নেকি? ভিডিঅ' বনাব ক'লে চবেই বনাব পাৰে মানে তাৰ জেগাবিলাক মই মানে ভিডিঅ' কৰি আনিছোঁ মানে ঘৰত দেখাবৰ কাৰণে। ইমান দূৰৰ জেগাত গোটেইখিনিতো একেলগতে যাব নোৱাৰোঁ সেইকাৰণে মই ফাৰ্ষ্ট গ'লোঁ সেইকাৰণে মই ভিডিঅ' বনাই আনিছোঁ ফটো মাৰি আনিছোঁ আৰু ঘৰত দেখাবৰ কাৰণে আনিছোঁ। সেইকাৰণে বেয়া লাগিছিলে আৰু দাদাজনে তেনেকুৱা কৰাৰ কাৰণে কেইবাজনো আছিলে। তাৰপিছত মই তেনেকৈ কোৱাৰ কাৰণে মোৰ কথা মানে অলপো নুশুনিলে বাদ দিয়া বুলি ক'লে তোমাৰ কথা সেইকাৰণে বেয়া লাগিছিলে আৰু এতিয়া এইবোৰ বাদ দিয়ক আৰু এতিয়া আহক ভিডিঅ'টোলৈ আগবাঢ়োঁ। আমি এতিয়া মন্দিৰৰ ফালে গৈ আছোঁ আৰু আপোনালোকেও ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব স্কিপ নকৰাকৈ। মই সকলোবোৰ দেখাই যাম। মন্দিৰৰ আগফালৰ দৰজাখন বন্ধ আছে। চাওকচোন ইমান ধুনীয়াকৈ সজাইছে লাইটেৰে। এইফালে চাওক ৱালত ইমান ধুনীয়াকৈ মূৰ্তিবোৰ বনাই থৈছে। আমি গৈ আছোঁ এতিয়া। এই মন্দিৰৰ ওচৰত থকা দোকানবোৰত অকল পূজাৰ বস্তু পাব, ফটো পাব, ভগৱানৰ ফটো পাব আৰু পূজাৰ বস্তুবোৰেই বেছিকৈ আছে এইবোৰ। এইফালে চাওক মূৰ্তিবোৰ যিমান কেইখন ৱাল আছে মানে চবতে এনেকুৱা মূৰ্তিবিলাক বনোৱা আছে। আৰু আমি এতিয়া আগফালৰ দৰজাখন যিহেতু বন্ধ কৰি দিলে এতিয়া আমি বেলেগ এফালৰ পৰা সোমাব আহিছোঁ। ইমান ধুনীয়াকৈ লাইটেৰে সজাই থৈছে মন্দিৰটো। আমি এতিয়া মন্দিৰৰ ভিতৰলৈ সোমাই গৈছোঁ।
যদি মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু এনেকুৱা ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিম আৰু বেলেগ বেলেগ জেগাত গৈ দেখাবলৈ চেষ্টা কৰিম। তেতিয়ালৈ বাই, আৰু নতুন এটা ভিডিঅ'ত আপোনালোকক লগ পাই আছোঁ।